Itu আমার co-founder আছিল Dengan salah. Dia খাইতেছে हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल सो आज আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি তাৰমানে বহুত বৰষুণ বাহিৰত অৱস্থা বেয়া হৈ আছে অলপ কিবা কিবি বজাৰ আছে না কি বজাৰ আছে ইফলে যে আমাক পাৰ্টি দিয়ে বজাৰ কৰিবলৈ যাম বতৰ ঠাণ্ডা বৰষুণ আজি অৱস্থা বেয়া এই দুইটাই যাই আছে দেউতা আগত বজাৰ কৰিব যাই আছে এতিয়া কিমান পানী আমাৰ ইয়াতে বাহিৰে চালে বানপানী এই অৱস্থা কি কিনবা ফাৰ্ষ্ট টাইম মাংস ললে ব্ৰইলাৰ ভাল কেনেকুৱা আছে আনটো মাছৰ জেগাত আছো ন এইফালে বাহিৰত বৰষুণ এইটো চাইডে মাছ এইটো চাইডে গোটেই মাংস পাৰ্মানেণ্ট আৰু যেনেকুৱা লাগে তেনেকুৱাই দিয়ে আৰু সেইকাৰণে ইয়াতে হ'ব মাংস লোৱা হ'ল কি ল'বা মছলা হ'ল মাংস হ'ল এতিয়া কি ল'বা এই বিট লৈছোঁ এইটো কি লালমোহনত ত্ৰিভুজ মিঠাই ল'বা পূৰা মাৰি আছে এই টোপোলা তাই গোটাই টোপোলা মই গোটেই মুখাই দিছে গোটাই ল'ব দিছে এই ইমানো নাই দে বেছি তাতে মাংস আছে 2 কিলো এই বনখিনি আছে সেইখিনিয়ে আৰু সেইকাৰণে মোক লৈছে এই দোকানে পানী সিঁচি আছে কেলা অ'ৰা ঢেকীয়া কেনেকৈ মুঠা 10 টকা ফ্ৰেছ ঢেকীয়া কলমৌ ভাত কেৰেলা এইফালে পূৰা কল 3 মুঠা লৈ ল'লোঁ 20 টকাত মই কি আৰামত আহিছোঁ চতাতটো লৈ মোক বজাৰ দাঙিবলৈ হৈ গৈছে এই ঘৰ পালোঁ দে আহি কাক দিবা বিদ্যুৎ এটা সৰু বিৰান্তি এইটো সৰু সুৰাৰ ঘৰ এইটো মাজু সুৰাৰ এইটো ইহঁতৰ বিগ ফেমিলি আমি ঘৰ পিছফালে কিমান পানী হৈছে তাকে চাব আহিছিলোঁ মাছ ধৰা নাই এই একদম ডান্স কৰি আছে পানীত কোৱা তুমি কিবা কোৱা মোক গোটেই ভিজি পূৰা পানী উঠি আছে মাংস বনাব আৰু যেতিয়া মাংস বনাই আছে তামাম বৰষুণ অৱস্থা বেয়া হৈ গৈছে দিনটো খানা চানা খাই এতিয়া আহি আছোঁ মই অকলে আহিছোঁ তাই থাকিলে যি একদম পূৰা ভিজি ভিজি ঘৰ পালোঁ আহি কি বৰষুণত থাকি বাইকে চলাব নোৱাৰে তাই মানে থাকিলে যি এতিয়া মানে দাদাৰ লগ এজনৰ পোৱালিটোৰ আজি জন্মদিন চ' তাতে এতিয়া নিমন্ত্ৰণ আছে আমাৰ গ্ৰুপ এটা আছে মানে একেলগে এটা খানা হ'ব এতিয়া মানে বৰষুণ কমিছে তথাপি বৰষুণৰ ৰিস্ক নাই বাইক লৈ নাযাওঁ দাদা যদি যায় তাৰ লগতে গাড়ীতে যাওঁ চাওঁ দাদাই কি কৰে একেলগে যাওঁ দুজনে দাদা নহাৰ কাৰণে মানে মই আহিলোঁ আৰু অকলে আহি পালোঁ ৰ আমাৰ এইটো ডেকা এইটো আমাৰ বৰ ডেকা এইটো আমাৰ co-founder আছিল আমাৰ ব্লগৰ এতিয়া মমবাতিডাল কোনফালে দিয়া ঠিকে আছে না লুলু বহি আছে বহি আছে বুজা 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 বঢ়িয়া বঢ়িয়া খানাটোৰ এই মেইন মানুহ এইকেইটা কি বনি আছে এই বা মজা দিজাই ৰান্ধে নেকি তাই ইফালে এটা যোগালী এইগিলা যোগালী এই এতিয়া এটা সেইফালে ইফালে এটা এই এটা এই তাতে বহি আছে এই আমাৰ এটা মেইন মানুহ আহিছে এই মাত্ৰ আহি পাইছে এই মাত্ৰ ট্ৰাকত আহে এইগিলা শুকুৱাই এই চাওঁ এইয়া টেষ্টাৰ কিন্তু মুকুট দা যিমান বনোৱা কিন্তু কয়লা হোৱা না আৰু মাংস কিন্তু কয়লা হ'ব লাগে না নিজা কৈছো মই একদম রাইট দিয়া খাইতেছে চলা কি মালিকে দিয়া নাই নেকি কি মাংস টেস্টি দিয়া লাগে এই মাংস এতিয়া কয়লা হোৱা নাই বুলি কৈছোঁ কিন্তু মই এবাৰ টেষ্ট কৰি চাম অ' মাই গড এই দেখা কি বনাইছে বঢ়িয়া দেই মুকুদা এই আমাৰ তাৰমানে মেইন আমাৰ যিমান খানা থাকে একদম মানে আগতে বহা মানুহজন এই থাকে কোনো বহা নাই ইয়াতে ৰিক্সা বেলেগক ক'লে কি হ'ব ময়ে বহোঁ এতিয়া বিলেনি বাপৰে বাপ দে নেমু ল মই কিন্তু 2 পিচ ল'ম দে ভাই বেয়া একদম আল্টিমেট আজিলৈ ইমানেই
তেতিয়াহ'লে মই ভাত খাওঁ এতিয়া টাটা বাই বাই